কৃষ্ণ নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে ৰিংকু শইকীয়াৰ ইউটিউব ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মাননীয় শ্ৰী চন্দ্ৰকান্ত ভূঞা ডাঙৰীয়াৰ বাসগৃহলৈ আৰু ইয়াত ভাগৱত পাঠৰ আয়োজন কৰিছে। ইতিমধ্যে অনুষ্ঠানটি চলি আছে আৰু দিনৰ 10 বজাৰ পৰা প্ৰতি বছৰে দিনটোতে তেখেতসকলে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানভাগ অনুষ্ঠিত কৰে আৰু কিয়নো কৰে আৰু কি কি কৰিব ইয়াৰ লগতে আমি সকলোখিনি আপোনালোকক দেখুৱাম। আৰু আজি এটা খুব ভাল দিন, ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, সকলোৱে আজি ৰাস্তা পদূলি ঘৰ দুৱাৰ ঘূৰাই তুলিছে। তেনেহ'লে আহকচোন তেখেতসকলৰ ভিতৰলৈ গৈ আছোঁ, আমি ভাগৱত পাঠ শ্ৰৱণ কৰোঁ আৰু আপোনালোকেও শ্ৰৱণ কৰি নিজকে ধন্য কৰক আৰু কি কৰে সকলোখিনি আপোনালোকক দেখুৱাম। তেনেহ'লে আহক আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক, আৰম্ভ কৰোঁ। কৃষ্ণ। এটা কথা ইয়াতে আলোচনা কৰি আছোঁ। ইমান মানা কৰিছে কৃষ্ণৰ নাম নলবি, তথাপি নেমানে। ইমান কষ্ট দিছে, ইমান বুজাইছে প্ৰহ্লাদে, তথাপি বাপেকে নুবুজে। বাপেকে ভাল কৰিছে নে বেয়া কৰিছে বাৰু আমি এটা চিন্তা কৰোঁ এই কথাটো। আমি ভুল কৰিছোঁ যে বাপেকে বেয়া কৰিছে, হয়নে? কৃষ্ণৰ নাম ল'বলৈ কৈছে, ল'বলৈ দিব লাগে, কিয় মন কৰিছে? কিন্তু আচলতে বাপেকেতো ভুল কৰা নাই, একো বেয়া কাম কৰা নাই। আপোনালোকে ভাবকচোন বাৰু কিয় কৰিবলগীয়া হৈছে? যে অসুৰৰ যোগীত জন্ম কিয় ল'বলগীয়া হ'ল জয় বিজয়ে? সেই গোটেইখিনি কাম ভগৱন্তই কৰি থকা নাইনে? ভগৱন্তই কৰি আছে। আপুনি আজি যি কাম কৰিছে, কৰ্ম কৰিছে, মই আজি যি কৰ্ম কৰিছোঁ, এইটো আমাক ভগৱানে কৰাইছে। কাৰণ জয় বিজয় অৱস্থাত যেতিয়া তেওঁলোকক ব্ৰহ্মশাপ দিলে, তেতিয়া কি ক'লে? যে অসুৰৰ যোগীত যাহা কয় নকৰিবা মনে কিছু কৰি, হয়নে? গৈৰো আৰু চুমুকি বাহামক অল্পকালে কাইকাই অভিমুখ। তেতিয়াই কৈ কৈছে ভগৱানে যে তোমালোকে চিন্তা নকৰিবা, তোমালোক বুজিবলৈ যোৱা, অসুৰ হোৱা, কিন্তু গৈৰো আৰু চিন্তা কৰিবা মোক। তুমি যদি মোক শত্ৰু বুলি চিন্তা কৰা, তেতিয়া অতি সহজে আকৌ তোমালোকক মই ইয়ালৈ বিকুঞ্জলৈ লৈ আহিম, হয়নে? পৰিচালনা কৰিবলৈ দায়িত্ব বুঢ়ী বাহাদুৰু দেখো জানি দেখো কৃষ্ণ কৃষ্ণ। আপুনি এয়া কি লৈছে? বেঙেনা? এয়া চলি আছে বেঙেনাৰ যুদ্ধ, এয়া চলি আছে বেঙেনাৰ যুদ্ধ। আপোনালোকে দেখিলে ইতিমধ্যে বেঙেনা যুদ্ধখন খুব সৰু সুৰাকৈ হৈ গৈছে। কিন্তু এই বেঙেনা যুদ্ধখন যে হৈছে কি কাৰণে, আৰম্ভণি ইয়াৰ মূল উদ্দেশ্য কি, এতিয়া মই বাইদেউৰ পৰা জানিব আহিছোঁ। বাইদেউ কৃষ্ণ কৃষ্ণ, আপুনি এই বেঙেনাৰ লাঠিডাল কিয় বনাইছে বাৰু? আজি ভাগৱতত বেঙেনা পুৰা খাম, হয় নেকি? গতিকে এই খৰিকাত সোমাই এতিয়া পুৰিব যাম। হয়, আপোনাৰ বুদ্ধিটো খুব ভাল হৈছে আৰু বেঙেনা এনেদৰে সোমোৱাই লয়, মানে অঙঠাত পুৰিলে খুব ভাল লাগে। হয়, তাৰপিছত আৰু ঠাণ্ডা দিনত বেঙেনা পুৰা এনেও ভাল লাগে। লগত চাগৈ ইয়াত ধনিয়া পাত আৰু জলকীয়া থাকিব আৰু পিঁয়াজ দিবনে নে আদা দিব? আদা দিব নে পিঁয়াজ দিব? হয় নেকি? আৰু এইফালে সোণালীয়ে লৈ আহিছে চাহ। কিন্তু তুমি আমাক নিদিয়া নেকি সোণালী? ঠিক আছে, ভাল লাগিছে। আমি এতিয়া বেঙেনা পুৰা খাবলৈ পাম। আৰু এতিয়া জুনৰ বাৰ্থডে কাৰণে সি কেক কাটিব। জুন কেক কাটিবলৈ সাজুনে? ভাল লাগিছে ন? বিশেষকৈ আজি তোমাৰ জন্মদিনটোতে ভাগৱত পাঠ কৰা হয়, হয় নহয়? সেইফালে খুব ভাল লাগিছে। আৰু আজি এটা খুব ভাল দিনটো সকলোৱে জানে, হয় নহয়? হয়, প্ৰতিষ্ঠা হৈছে, প্ৰাণ প্ৰতিষ্ঠা হৈছে, খুব ভাল। আৰু অনাগত দিনবোৰ তোমাৰ যাতে ভালে কুশলে যায়, ঈশ্বৰে যাতে তোমাক মংগল কৰে, সেয়াই আমি তোমালোকৰ ভগৱানৰ ওচৰত আমি কামনা কৰিলোঁ। আৰু আহা এতিয়া তুমি কেক কাটা আৰু আমি চাম। আৰু এয়া হৈছে সোণালী, জুনৰ মিছেছ। ঠিক আছে, আজি তোমাক সুধিব বিচাৰিছোঁ যে আজি জুনৰ জন্মদিন, তোমালোকৰ ঘৰত ভাগৱত পাঠ কৰা হৈছে খুব সুন্দৰকৈ, ভাল লাগিছে। আৰু আজি এটা বিশেষ দিন সকলোৱে জানে, গতিকে তোমাৰ কেনেকুৱা অনুভৱ হৈছে?
মোৰ ভাল লাগিছে কাৰণ তেওঁৰ জন্মদিনৰ উপলক্ষে আজি এটা ভাগৱতৰ অনুষ্ঠান কৰিছে আৰু সেইটো খুব ভাল লাগিছে সকলোৰে মনটো শুদ্ধ হৈছে বুলি মই ভাবোঁ আৰু তেওঁ অনাগত দিনবোৰ যিবোৰ বেয়া আছিলে সেইবোৰ গোটেইখিনি আঁতৰি গৈছে বুলি মনত ভাৱ হয় গতিকে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সদায় তেওঁ এনেকৈয়ে থাকক দীৰ্ঘায়ু হওক সুখী হওক নহয় জানো ভাল লাগিছে আৰু এয়া হৈছে মই ওচৰলৈ গৈ আছোঁ কেকটো কটাৰ আগত মানে কথাষাৰ অলপ জানি ল'লে ভাল লাগে এয়া হৈছে আমাৰ জোনৰ মা মাননীয়া শ্ৰীমতী দীপালী হাজৰিকা বাইদেউ আগত আমি একেলগে কৰিছিলোঁ এখন স্কুলতে এতিয়া বাইদেউৰ পৰা জানিব বিচাৰিছোঁ বাইদেউ আজি খুব ভাল দিনটোত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি বহুত ভাল লাগিছে কাৰণ ৰাম মন্দিৰ প্ৰতিষ্ঠা দিব লগতে ল'ৰাটোৰ জন্মদিন সেইকাৰণে ভাগৱতৰ অনুষ্ঠানো কৰা হৈছে আজি দিনটো কাৰ্যসূচীৰে অহাকালিলৈ আমাৰ মানে বছৰেকীয়া নাম আছে সেইকাৰণে মানে আজি দিনটো মানে বহুত ভাল আৰু ভাল লাগিল আৰু হয় আৰু এটা স্মৰণীয় দিন হিচাপে আজিৰ পৰা পৰিগণিত হ'ব নহয় জানো আৰু এনেও আজিৰ দিনটো খুব ভাল তেওঁ ঠিক আছে ভাল লাগিলে আৰু এয়া হৈছে আমাৰ কৃষ্ণ গোসাঁই এয়া আমাৰ জোনৰ একমাত্ৰ সন্তান কৃষ্ণ নমস্কাৰ কৃষ্ণ গোসাঁই তুমি এতিয়া কি কৰিবা কেক কাটিবানে দেউতা আজি কি জন্মদিন বাৰ্থডে এতিয়া দেউতাই হেপী বাৰ্থডে ক'বা ন তোমাৰ ভাল লাগিছেনে ভাল লাগিছে ঠিক আছে আমি এতিয়া চাম আৰু এইফালে ইতিমধ্যে বেঙেনা পূৰা অলপ আগত দেখুৱাইছিলোঁ এয়া আহি আছে বেঙেনা এয়া পৰি শেষ হৈছেহি আৰু এয়া হৈছে আমাৰ জোনৰ ভণ্টি নমস্কাৰ ইতিমধ্যে কাটিব সাজু হৈছে কাটো হৈ আছে সকলোৱে কাটো হৈ আছে আৰু আমি আহিছোঁ জোনৰ দেউতাকৰ ওচৰত কৃষ্ণ এয়া হৈছে মাননীয় শ্ৰীযুত চন্দ্ৰকান্ত ভূঞা বা তেখেতৰ ওচৰলৈ আহিছোঁ আজি আপোনাৰ ল'ৰাটোৰ জন্মদিন আৰু খুব ধুনীয়া এটা দিন আৰু খুব ভাল লাগিছে আমাৰ সকলোৱে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে অলপ ব্যক্ত কৰিলে আমি নথৈ সুখী হ'ম কৃষ্ণ হয় খুবেই ভাল লাগিছে আজি ল'ৰাটো মানে জন্মদিনৰ উপলক্ষে ৰাতিপুৱাৰ পৰা মানে ভাগৱত পাঠ দিনজোৰা কাৰ্যসূচী আৰু অহাকালি বাৰ্ষিক সেৱা লগতে এতিয়া আৰু ল'ৰাটো জন্মদিনৰ কাৰণে এতিয়া মানে কেকৰ ব্যৱস্থা কৰা হৈছে আমি সকলোৱে কেক খাম আৰু মানে মিঠা লাগিব আপোনালোককো খুৱাম হয় নিশ্চয় খাম কৃষ্ণ ভাল লাগিল আৰু ঈশ্বৰে আপোনালোকক সকলোকে যে ভালে ৰাখে অনাগত দিনবোৰৰ এই কামনা কৰিলোঁ তেনেহ'লে আহক আমি এতিয়া বাৰ্থডে কেক কটা আৰম্ভ কৰোঁ Happy birthday to you. Happy birthday to you. Happy birthday, dear June. Happy birthday to you. তোমাৰ জীৱনটো কেকৰ দৰে মিঠাময় হওক আৰু এয়া হৈছে পূৰ্ণিমা দাস আমাৰ জোনৰ একেবাৰে সৰু ভনীয়েক পূৰ্ণিমা নমস্কাৰ কেনেকুৱা লাগিছে আজি দাদাৰ যে বাৰ্থডে ভাল লাগিছে ভাগৱত পাঠো হৈ আছে হয় নহয় একদম উলহ মালহ একদম মেখেলা চাদৰ পিন্ধি ছোৱালীজনী বৰ ধুনীয়া লাগিছে ঠিক আছে ইতিমধ্যে দিহানামেৰ সৈতে আজিৰ দিনটো কাৰ্যসূচী ইমানতে অন্ত পৰিছে আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ আহোঁ ধন্যবাদ কৃষ্ণ